নমস্কাৰ স্বাগতম জনাইছো সকলোকে পুনৰবাৰ জ্ঞান মংগলৈ আজি আমি আলোচনা কৰিম ভয়েছৰ 2000 চনৰ পৰা 2010 চনলৈকে অহা প্ৰশ্নসমূহৰ বিষয়ে এতিয়া প্ৰথমতে যদি আমি 2000 চনৰ মহলে মন কৰো তেনেহলে ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে You should not raise this question now এতিয়া ইয়া আগতো আমি ভয়েছৰ বিষয়ে যেতিয়া আলোচনা কৰি আহিছিলো আগৰ ভিডিওটোত যাৰ লিংক আমি এই ভিডিও ডেসক্ৰিপচনত দি দিম তাত আমি আলোচনা কৰিছিলো যে যিকোনো এটা ভয়েছৰ যেতিয়া আমি এক্টিভ পৰা পাছিভলৈ হলনি কৰো প্ৰথমতে তাৰ আমি সাবজেক্ট ভাৰ্ব আৰু অবজেক্টটো বিচাৰি উলিয়াব লাগিব আৰু তাৰ পিছত অবজেক্টটো সাবজেক্টলৈ পৰিৱৰ্তন হ'ব আৰু সাবজেক্টটো অবজেক্টলৈ পৰিৱৰ্তন হ'ব এতিয়া প্ৰথম প্ৰশ্নটো যদি আমি উত্তৰ উলিয়াবলৈ চাওঁ তেনেহলে you should not raise this question now গতিকে ইয়াৰ উত্তৰটো হ'ব ঠিক এনে ধৰণৰ this question should not be raised by you now কাৰণ প্ৰথমতে অবজেক্টটো সাবজেক্ট বনিছে আমি দেখিবলৈ পাইছো যে this questionটো ইয়াত প্ৰথমতে সাবজেক্ট বনিলে অবজেক্টৰ পৰা আহি তাৰ পিছত should not be raised by you now আৰু আমি আগতেও পাই আছিলো যে সাবজেক্টটো যেতিয়া অবজেক্টলৈ হলনি হৈ যাব এক্টিভ বা পাছিভলৈ নিয়াৰ পিছত তেতিয়া তাৰ আগত by প্ৰিপজিশনৰ ব্যৱহাৰ হ'ব আৰু should থাকিলে মানে তাৰ লগত be ব্যৱহাৰ হ'ব এটা তাৰ পিছৰ প্ৰশ্নটো আছে the bridge was completed in record time ইয়াক যদি আমি হলনি কৰি দিও এক্টিভ বা পাছিভলৈ তেনেহলে হ'ব somebody completed the bridge in record time এতিয়া ইয়াতো ঠিক সেইদৰে ইয়াত যেহেতু আমি অবজেক্টটো আমি নাছিলে গতিকে অবজেক্টটো আমি সামৰিলো এই প্ৰশ্নসমূহ কি ধৰণে সমাধান কৰিব পাৰি তাকো আমি আগৰ ভিডিওটোত আলোচনা কৰিছো আপোনালোকে ভিডিওটো চালে মানে ভালদৰে বুজি পাব পাৰিব যে somebody completed the bridge in record time ইয়াতো অবজেক্টটো পিছত সাবজেক্ট হৈ পৰিছে সাবজেক্টটো অবজেক্ট হৈ পৰিছে এতিয়া যদি আমি 2001 চনৰ প্ৰশ্নসমূহৰ বিষয়ে চাওঁ তেনেহলে প্ৰথম প্ৰশ্নটো আছে they say that he is a saint এতিয়া এই প্ৰশ্নটোত কি কোৱা হৈছে it is said প্ৰথমতে আহিব it is said that he is a saint আৰু তাৰ পিছৰ প্ৰশ্নটো আছে was a tiger killed by the hunter এতিয়া প্ৰথমতে আমি চাই লম যে প্ৰথমতে আমি সাবজেক্ট ভাৰ্ব অবজেক্ট উলিওৱাৰ পিছত আন এটা কথা মন কৰিব লাগিব যে বাক্যটো কোন টেন্সত আছে যদি বাক্যটো পাস্ট টেন্সত আছে তেন্তে পাস্ট টেন্সতে পেছিভলৈ হলনি হ'ব আৰু যদি প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট টেন্সতে বাক্যটো পেছিভলৈ হলনি হ'ব গতিকে এই বাক্যটো যেহেতু এতিয়া পাস্ট টেন্সত আছে গতিকে যেতিয়া আমি তা হলনি কৰিম পেছিভলৈ তেতিয়া ই পাস্ট টেন্সতে থাকিব গতিকে যেতিয়া was a tiger killed by the hunter হ'ব আছে তেতিয়া উত্তৰটো হ'ব did the hunter kill a tiger তাৰ পিছত 2002 চনৰ প্ৰশ্নখিনি হৈছে এক নম্বৰতে আছে people speak english all over the world এতিয়া ইয়াৰ প্ৰথমতে অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত হ'ব প্ৰথমতে হ'ব english is spoken all over the world এতিয়া তাৰ পিছৰ প্ৰশ্নটো হ'ল the stage was decorated by the students এতিয়া by preposition যেতিয়া থাকিব তেতিয়া আমি গম পাম যে বাক্যটো পেছিভত আছে যেতিয়া অবজেক্টৰ আগত যেতিয়া by preposition থাকিব আৰু be verb আৰু verb যেতিয়া একেলগত থাকিব তেতিয়া আমি গম পাম যে বাক্যটো পেছিভত আছে গতিকে আমি তাক এক্টিভলৈ হলনি কৰিব হলে মানে ঠিক সেইদৰে যি ধৰণে সাবজেক্টটো অবজেক্টলৈ ৰূপান্তৰিত কৰো ঠিক তেনেদৰে ইয়াত অবজেক্টটো সাবজেক্টলৈ ৰূপান্তৰিত কৰি দিম তেতিয়া হ'ব the students decorated the stage এতিয়া তাৰ পিছৰ 2003 চনৰ প্ৰশ্ন কেইটা হৈছে a doctor is examining the patient ইয়াতো ঠিক সেইদৰে a doctor হৈছে subject examining হৈছে verb আৰু the patient হৈছে object গতিকে যেতিয়া আমি পেছিভলৈ হলনি কৰিম তেতিয়া the patient প্ৰথমতে আহিব the patients are being examined by the doctor যেতিয়া বাক্যটোৰ ভাৰ্বত ing থাকিব তেতিয়া আমি আগতে জানিব পাইছিলো যে being verb ব্যৱহাৰ হ'ব এটা তাৰ পিছৰ প্ৰশ্নটো হ'ল the tiger was killed by the hunter
ইয়াত এতিয়া আমি বাক্যটো পঢ়ি চাওঁতে গম পাইছোঁ যে বাক্যটো পেছিভত আছে, অৰ্থাৎ অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে আৰু বিভাৰ্ব আৰু ভাৰ্ব একেলগতে আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত আছে। গতিকে এই বাক্যটো যেতিয়া আমি এক্টিভলৈ সলনি কৰিম তেতিয়া হ'ব দ্য হাণ্টাৰ কিল দ্য টাইগাৰ। অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত হ'ল। ইয়াত যিহেতু ৱাজ আছে তেতিয়া আমি গম পাইছোঁ যে বাক্যটো পাষ্ট টেন্সত আছে, গতিকে কিল্ড হ'ল আৰু ছাবজেক্টটো যিহেতু টাইগাৰ আছিলে টাইগাৰটো অবজেক্ট হিচাপে ইয়াত ব্যৱহাৰ হ'ল। এতিয়া তাৰ পিছৰ প্ৰশ্নটো হ'ল 2004 চনৰ প্ৰশ্নকেইটা হ'ল 1 নম্বৰতে আছে সাম বয়জ ব্ৰক দ্য উইণ্ড' পেইনছ। ইয়াত সাম বয়জ হৈছে ছাবজেক্ট, ব্ৰক হৈছে ভাৰ্ব আৰু দ্য উইণ্ড' পেইনছ হৈছে অবজেক্ট। এতিয়া প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ আমি ৰূপান্তৰিত কৰিম, তেতিয়া হ'ব দ্য উইণ্ড' পেইনছ ৱেৰ ব্ৰকেন বাই সাম বয়জ। আৰু তাৰ পিছৰ প্ৰশ্নটো হৈছে দে হেভ কমপ্লিটেড দ্য ৱৰ্ক। এতিয়া ইয়াতো ঠিক যদি আমি চাই লওঁ, ছাবজেক্ট হৈছে দে, কমপ্লিটেড হৈছে ভাৰ্ব আৰু দ্য ৱৰ্ক হৈছে অবজেক্ট। গতিকে প্ৰথমতে আমি অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত কৰিম দ্য ৱৰ্ক, আৰু এই ছাবজেক্টটো চাই পিনি আমাৰ হেভ হেজ ভাৰ্বত ব্যৱহাৰ হৈছে। যিহেতু বাক্যটো ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰত আছে গতিকে ইয়াত হেজ ব্যৱহাৰ হৈছে, লগত বিন ব্যৱহাৰ হ'ব যিহেতু ই পেছিভত আছে, আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত হ'ব। তাৰপিছত অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে আৰু শেষত ডেম হৈছে, অৰ্থাৎ উত্তৰটো হ'ব দ্য ৱৰ্ক হেজ বিন কমপ্লিটেড বাই ডেম। তাৰপিছৰ বাক্যত প্ৰশ্ন 2005 চনৰ প্ৰশ্নসমূহ হৈছে দ্য টিচাৰ ইজ কাৰেক্টিং আৱাৰ কপিজ। এতিয়া ইয়াত দ্য টিচাৰ হৈছে ছাবজেক্ট, ভাৰ্ব হৈছে কাৰেক্টিং আৰু আৱাৰ কপিজ হৈছে অবজেক্ট। এতিয়া যদি আমি অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত কৰোঁ তেনেহ'লে হ'ব আৱাৰ কপিজ আৰ। যিহেতু বাক্যটো প্ৰেজেণ্ট টেন্সত আছে গতিকে ই পেছিভতো প্ৰেজেণ্ট টেন্সতে থাকিব, আৰু ইয়াত ভাৰ্বত ING ব্যৱহাৰ কৰাৰ বাবে ইয়াত বিং ব্যৱহাৰ হৈছে, আৰু তাৰপিছত শেষত ভাৰ্বত পাষ্ট পাৰ্টিচিপল ফৰ্মত ব্যৱহাৰ হৈছে আৰু শেষত অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে। এতিয়া তাৰ পিছৰ প্ৰশ্নটো হৈছে মাই বুক হেজ বিন ষ্টলেন। এতিয়া ইয়াত কোনো ধৰণৰ অবজেক্ট আমাক দিয়া হোৱা নাই, গতিকে অবজেক্টটো আমি এটা বনাই লৈছোঁ যে চাম্বাডি হেজ ষ্টলেন মাই বুক। ইয়াত ঠিক সেইদৰে মাই বুক আছিলে ছাবজেক্ট, সেইকাৰণে ইয়াত মাই বুক অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে। 2006 চনৰ প্ৰশ্নসমূহৰ এতিয়া উত্তৰ যদি আমি চাওঁ, 1 নম্বৰতে আছে আৱাৰ টিচাৰ বাইজ বুকছ এভৰি মান্থ। এতিয়া আৱাৰ টিচাৰ হৈছে ছাবজেক্ট, বাইজ হৈছে ভাৰ্ব আৰু বুকছ হৈছে অবজেক্ট। এতিয়া আমি জানো যে প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত হ'ব। দ্যাট বুকছ হৈছে ছাবজেক্ট, বাক্যটো যিহেতু প্ৰেজেণ্ট টেন্সত হৈছে গতিকে ইয়াত পেছিভতো প্ৰেজেণ্ট টেন্সত থাকিব, সেইকাৰণে আৰ প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে। তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হৈছে, তাৰপিছত আৱাৰ টিচাৰ অবজেক্ট, আৰু অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে। এতিয়া তাৰ পিছৰ বাক্যটো আছে আই ডু নট ন' হিজ এড্ৰেছ। এতিয়া ইয়াত ছাবজেক্ট হৈছে আই, ন' হৈছে ভাৰ্ব আৰু হিজ এড্ৰেছ হৈছে অবজেক্ট। এতিয়া নিয়ম অনুসৰি অবজেক্টটো ছাবজেক্টলৈ যেতিয়া ৰূপান্তৰিত হ'ব প্ৰথমতে হ'ব হিজ এড্ৰেছ, আৰু তাৰপিছত হ'ল বাক্যটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে গতিকে ইয়াতো ইজ অৰ্থাৎ প্ৰেজেণ্ট টেন্সৰ বিভাৰ্ব ব্যৱহাৰ হৈছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত হৈছে। তাৰপিছত ন'ন যেতিয়া থাকে তেতিয়া আমি আগৰ ভিডিঅ' আলোচনা কৰি আহিছিলোঁ যে তেতিয়া তাৰ আগত টু প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয়, আৰু শেষত আই ছাবজেক্টটো মি হিচাপে অবজেক্ট হৈ ব্যৱহাৰ হৈছে। এতিয়া 2007 চনৰ প্ৰশ্নসমূহ যদি আমি চাওঁ, প্ৰথমতে আছে আই হেভ পষ্টেড দ্য লেটাৰ্ছ। এতিয়া আইটো হৈ গ'লগৈ ছাবজেক্ট, পষ্টেড হৈ গ'লগৈ ভাৰ্ব আৰু দ্য লেটাৰ্ছ হৈছে অবজেক্ট। গতিকে প্ৰথমতে অবজেক্টটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব দ্য লেটাৰ্ছ, আৰু যিহেতু আমি জানো যে বাক্যৰ ছাবজেক্টৰ পাৰ্চনৰ অনুসৰিহে হেভ হেজৰ ব্যৱহাৰ হয়, গতিকে এইটো যিহেতু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত আছে গতিকে ইয়াত হেভ ব্যৱহাৰ কৰা হৈছে। তাৰপিছত বিন ব্যৱহাৰ কৰা হ'ল, আৰু শেষত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল আৰু অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ কৰা হ'ল।
গতিকে উত্তৰটো হ'ব দ্য লেটাৰ্ছ হেভ বিন পষ্টেড বাই মি তাৰপিছৰ বাক্যটো হৈছে দ্য লেডি হেল্পছ দ্য পুৰ ইয়াত দ্য লেডি হৈছে ছাবজেক্ট হেল্পছ হৈছে ভাৰ্ব আৰু দ্য পুৰ হৈছে অবজেক্ট গতিকে প্ৰথমতে হ'ব দ্য পুৰ ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব আৰু আমি গম পাইছোঁ যে বাক্যটো প্ৰেজেণ্ট টেন্সৰ আছে গতিকে আৰ প্ৰিপজিশ্যনৰ ব্যৱহাৰ আৰ বি ভাৰ্বৰ ব্যৱহাৰ হৈছে তাৰপিছত হেল্প ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হৈছে আৰু দ্য লেডি আগত বাই অৰ্থাৎ বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হৈছে আৰু দ্য লেডিটো ইয়াত ছাবজেক্টটো ইয়াত অবজেক্ট হিচাপে ব্যৱহাৰ হৈছে গতিকে উত্তৰটো হ'ব দ্য পুৰ আৰ হেল্প বাই দি লেডি তাৰ পিছৰ 2008 চনৰ প্ৰশ্নসমূহ হৈছে হি ইজ ৰাইটিং এ লেটাৰ এতিয়া ইয়াত হি হৈছে ছাবজেক্ট ৰাইটিং হৈছে ভাৰ্ব আৰু এ লেটাৰ হৈছে অবজেক্ট প্ৰথমতে আমি অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত কৰিম গতিকে হ'ব এ লেটাৰ তাৰপিছত বাক্যটো আমি যিহেতু প্ৰেজেণ্ট টেন্সত আছে ইয়াত প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ হৈছে ইয়াত ভাৰ্বত আই এন জি থকাৰ বাবে ইয়াত বিং ব্যৱহাৰ হ'ল তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হ'ল আৰু শেষত অবজেক্ট আৰু তাৰ আগত বাই প্ৰিপজিশ্যন অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই হিম তাৰপিছৰ বাক্যটো হৈছে দ্য হাণ্টাৰ কিল দ্য টাইগাৰ এতিয়া ইয়াত প্ৰথমতে দ্য হাণ্টাৰ হৈ গ'লগৈ ছাবজেক্ট কিল্ড হৈ গ'লগৈ ভাৰ্ব আৰু দ্য টাইগাৰ হৈ গ'লগৈ অবজেক্ট গতিকে প্ৰথমতে অবজেক্টটো ছাবজেক্ট হৈ ব্যৱহাৰ হ'ব গতিকে দ্য টাইগাৰ হৈছে ছাবজেক্ট তাৰপিছত বাক্যটো যিহেতু পাষ্ট টেন্সত আছে গতিকে ইয়াত ৱাজ প্ৰিপজিশ্যন বিভাৰ্বৰ ব্যৱহাৰ হৈছে তাৰপিছত কিল ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হৈছে আৰু শেষত বাই প্ৰিপজিশ্যন আৰু বাই প্ৰিপজিশ্যন ব্যৱহাৰ হৈছে হাণ্টাৰ অৰ্থাৎ অবজেক্টৰ আগত গতিকে উত্তৰটো হ'ল দ্য টাইগাৰ ৱাজ কিল্ড বাই দি হাণ্টাৰ এতিয়া 2009 চনৰ প্ৰশ্নসমূহ যদি আমি চাওঁ প্ৰথমতে আছে দ্য ৱৰ্কাৰ্ছ ৰিপেয়াৰ্ড দ্য ব্ৰিজ এতিয়া দ্য ৱৰ্কাৰ্ছ হৈ গ'লগৈ ছাবজেক্ট ৰিপেয়াৰ্ড হৈ গ'লগৈ ভাৰ্ব আৰু দ্য ব্ৰিজ হৈ গ'লগৈ অবজেক্ট প্ৰথমতে আমি এতিয়া অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰ কৰিম গতিকে হ'ব দ্য ব্ৰিজ তাৰপিছত বাক্যটো যিহেতু পাষ্ট টেন্সত আছে গতিকে ৱেৰ বিভাৰ্ব ব্যৱহাৰ হৈছে তাৰপিছত ৰিপেয়াৰ ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত তাৰপিছত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ল দ্য ৱৰ্কাৰ্ছৰ অবজেক্টৰ আগত গতিকে উত্তৰটো হ'ব দ্য ব্ৰিজ ৱেৰ ৰিপেয়াৰ্ড বাই দি ৱৰ্কাৰ্ছ এতিয়া তাৰ পিছৰ বাক্যটো হ'ল আই হেভ বট এ ফিউ বুকছ ইয়াত আইটো হৈ গ'লগৈ ছাবজেক্ট বট হৈ গ'লগৈ ভাৰ্ব আৰু এ ফিউ বুকছ হৈ গ'লগৈ অবজেক্ট এতিয়া প্ৰথমতে আমি জানো যে বাক্যটো প্ৰথমতে অবজেক্টটো ছাবজেক্টলৈ ৰূপান্তৰিত কৰিম গতিকে হ'ব এ ফিউ বুকছ এইটো হৈ গ'লগৈ ছাবজেক্ট যিহেতু ই থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰত আছে গতিকে হেভ হৈ ব্যৱহাৰ হ'ব তাৰপিছত বিন ব্যৱহাৰ হ'ল তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত ব্যৱহাৰ হ'ল আৰু মি অৰ্থাৎ অবজেক্টৰ আগত বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ল গতিকে উত্তৰটো হ'লগৈ এ ফিউ বুকছ হেভ বিন বট বাই মি এতিয়া 2010 চনৰ প্ৰশ্নসমূহত যদি আমি মন কৰোঁ তেনেহ'লে প্ৰথমতে আছে উই ডিছকাছ দ্য মেটাৰ থ্ৰ'লি এতিয়া ইয়াত আছে উইটো হৈ গ'লগৈ ছাবজেক্ট ডিছকাছ হৈ গ'লগৈ ভাৰ্ব আৰু দ্য মেটাৰ হৈ গ'লগৈ অবজেক্ট গতিকে বাক্যটো যিহেতু পাষ্ট টেন্সত আছে গতিকে এক্টিভৰ পৰা পাছিভলৈ যেতিয়া আমি সলনি কৰিম তেতিয়া বাক্যটো পাষ্ট টেন্সতেই থাকিব আৰু অবজেক্টটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব গতিকে দ্য মেটাৰ হৈ গ'লগৈ ছাবজেক্ট যিহেতু বাক্যটো পাষ্ট টেন্সত আছে গতিকে ইয়াৰ বিভাৰ্ব হৈ গ'লগৈ ৱাজ তাৰপিছত ডিছকাছটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডিছকাছ আৰু তাৰপিছত আহিলে অবজেক্ট আৰু তাৰ আগত বাই প্ৰিপজিশ্যন গতিকে উত্তৰটো হ'ব দ্য মেটাৰ ৱাজ ডিছকাছ থ'ৰলি বাই আছ এতিয়া তাৰ পিছৰ বাক্যটো আছে আই ডেলিভাৰ্ড অল দ্য লেটাৰ্ছ এতিয়া আইটো হৈ গ'লগৈ ছাবজেক্ট ডেলিভাৰ্ড হৈ গ'লগৈ ভাৰ্ব আৰু অল দ্য লেটাৰ্ছ হৈ গ'লগৈ অবজেক্ট এতিয়া যিহেতু আমি বাক্যটো যদি মন কৰোঁ তেনেহ'লে ই আছে পাষ্ট টেন্সত গতিকে এক্টিভৰ পৰা পেছিভলৈ সলনি কৰোঁতে বাক্যটোও থাকিব পাষ্ট টেন্সত এতিয়া প্ৰথমতে হ'ব অল দ্য লেটাৰ্ছ ইয়াত ৱেৰটো থাকি গ'ল মই লিখি দিছোঁ ইয়াত অল দ্য লেটাৰ্ছ ৱেৰ ডেলিভাৰ্ড বাই মি অল দ্য লেটাৰ্ছ অবজেক্টটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ল তাৰপিছত ৱেৰ প্ৰিপজিশ্যনৰ ব্যৱহাৰ হ'ল কাৰণ বাক্যটো পাষ্ট টেন্সত আছে তাৰপিছত ডেলিভাৰ্ডৰ ভাৰ্বটো পাষ্ট পাৰ্টিচিপলৰ ব্যৱহাৰ হ'ল তাৰপিছত
মি অবজেক্টৰ আগত বাই প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ হ'ল। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে, অৰ্থাৎ বুজিব পাৰিছে। আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি সঁচাকৈ উপকৃত হ'ল তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থকাৰ বাবে ধন্যবাদ।